নমস্কাৰ প্ৰিয় দৰ্শক বিনাপানী পাকঘৰ চেনেলে সকলোকে স্বাগতম জনালো। আজি মই এটা নতুন ৰেচিপি লৈ আহিছো। মইনো কি ৰেচিপি লৈ আহিছো আপোনালোকে ভিডিওটো চাব বুলি আশা ৰাখিছো। এইটো হৈছে কঁঠাল। এতিয়া মই কঁঠাল কাটিম। হৈ গ'ল। এতিয়া মই হাতত অলপ মিঠাতেল সানি ল'ম। এতিয়া মই কঁঠালখিনি এনেদৰে টুকুৰা কৰি ল'ম। এতিয়া যেহেতু কঁঠালৰ বতৰ, গতিকে আজি মই কঁঠালৰ তৰকাৰী বনাম আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। এতিয়া মোৰ কঁঠালৰ টুকুৰা কৰি লোৱা হৈ গ'ল। এতিয়া মই পৰিষ্কাৰকৈ ধুই ল'ম। এনেদৰে মই কঁঠালখিনি এতিয়া ধুই ল'লোঁ ধুনীয়াকৈ, পৰিষ্কাৰকৈ ধুই ল'ম। এতিয়া মইনো কেনেদৰে কঁঠালৰ ৰেচিপি বনাম আপোনালোকে মোৰ ভিডিঅ'টো চাব বুলি আশা। এয়া মোৰ পৰিষ্কাৰকৈ ধুই লোৱা হৈ গ'ল। এতিয়া মই পূৰা মাংসৰ নিচিনাকৈ বনাম। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিছোঁ। এয়া মই প্ৰেছাৰ কুকাৰ বহুৱাই ল'লোঁ। ইয়াত মই পানী দিম। ইয়াত মই 2 গ্লাছমান জোখৰ পানী দিলোঁ। এনেদৰে কঁঠালৰ টুকুৰাকেইটা মই দি ল'লোঁ। ইমান ওচৰত দিছা। এতিয়া মই এইখিনি 50% বইল কৰি ল'ম। ইয়াত দিলোঁ মই হালধিৰ গুড়ি অলপ, হালধিৰ গুড়ি ইয়াত দিলোঁ মই নিমখ, দিলোঁ আৰু এয়া মই 1 টিস্পুন জালুকৰ গুড়ি দি এতিয়া মই 50% বইল কৰি ল'ম। এয়া মোৰ 2টা চিটি মাৰা হৈ গ'ল। এতিয়া মই নমাই দিব পাৰিম। এতিয়া মই প্ৰেছাৰ কুকাৰৰ পৰা ঢাকনিখন খুলি ল'ম। 50% সিজি গৈছে, দেখিছেনে? নিমখ, হালধি, জালুকৰ গুড়ি দি মই বইল কৰি ল'লোঁ 50%। এতিয়া মই নমাই ল'ম। পূৰা মাংসৰ নিচিনা হৈছে ন? এয়া মোৰ 50% বইল কৰি লোৱা হৈ গ'ল। এতিয়া মইনো কেনেদৰে বনাম আপোনালোকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। এইখিনি মই এতিয়া পেলাই নিদিওঁ। এতিয়া মই তৰকাৰীত দি দিম। এই পানীখিনি ৰাখি দিম। কেৰাহী এখন বহাই ল'লোঁ, গৰম হ'বলৈ দিম। দেখিছা নাই? কেৰাহীখন ভালদৰে গৰম হ'বলৈ দিম। 1 কাপ জোখৰ মই মিঠাতেল দি ল'লোঁ। ভালদৰে গৰম হ'বলৈ দিম তেলটো। নালাগে আৰু আননেচেচাৰী উঠাই থাকিব নালাগে। তেল গৰম হৈ গ'ল। এতিয়া মই এই কঁঠালৰ পিচকেইটা ধুনীয়াকৈ ভাজি ল'ম। এনেদৰে মই অলপ ভাজি ল'ম। এনেদৰে মোৰ ভাজি লোৱা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ কঁঠালৰ পিচকেইটা কাঢ়ি ল'ম। এইখিনি মোৰ এনেদৰে ভাজি লোৱা হৈ গ'ল আৰু কেইপিচমান আছে ভাজি ল'ম। এইখিনি মই এনেদৰে তেলত দি ল'ম।
এয়া মোৰ ভাজি লোৱা হৈ গ'ল, এইখিনিও হৈ গ'ল। এতিয়া মই এইখিনিও কাঢ়ি ল'ম। এনেদৰে ধুনীয়াকৈ মই ভাজি ল'লোঁ কঁঠালৰ টুকুৰাকেইটা। এতিয়া মই এনেদৰে কাঢ়ি ল'লোঁ, ভাজি লোৱা হৈ গ'ল। ইয়াতে মই তেজপাত 2টা দি দিলোঁ আৰু ইয়াত গৰম মছলা, গোটা গৰম মছলা কেইটামান দি দিলোঁ। এয়া দালচেনি, ইলাচি, তেজপাত আৰু গৰম মছলা, গোটা গৰম মছলা দি মই এইখিনি অলপ ভাজি ল'ম। মচুৱা হোৱালৈ মই ভাজি ল'ম। কাটি ৰখা পিঁয়াজ মই দি দিলোঁ। এনেকৈ 2টা ডাঙৰ সাইজৰ পিঁয়াজ মই কাটি লৈছোঁ আৰু এনেদৰে দি ল'লোঁ। এতিয়া মই ৰঙচুৱা হোৱালৈ ভাজি ল'ম। 2 মিনিটৰ কাৰণে মই ঢাকনি মাৰি দিলোঁ। এইখিনি মোৰ গোটা আদা নহৰু এইখিনি মই অলপ থেতেলি ল'ম। এনেদৰে অলপ থেতেলি ল'ম, খুব বেছি মিহি নকৰোঁ মাৰিছে দেই। এয়া মোৰ আদা নহৰু থেতেলি লোৱা হৈ গ'ল, খুব বেছি মিহি কৰা নাই। এয়া আদা নহৰু এচামুচ মই দি দিলোঁ। এইখিনি অলপ মৰহি যোৱালৈ মই ভাজি ল'ম। এয়া মিহি মিহিকৈ কাটি লোৱা বিলাহীৰ টুকুৰা দি ল'লোঁ। এইখিনি গলি যোৱালৈ মই ভালদৰে ভাজি ল'ম। সেইটো কাৰণে মই আকৌ অলপমান দি ল'লোঁ, অকণমান দি লোৱা হ'ল হালধিৰ গুড়ি। এইখিনি অলপ লৰাই দিম। লৰাই দি মই এতিয়া ঢাকনি মাৰি ভালদৰে সিদ্ধ হ'বলৈ দিম। মিনিটৰ কাৰণে হৈছে বৰবাৰতৰ। পিঁয়াজ মৰহি গৈছে, পিঁয়াজ বিলাহী। এতিয়া মই ইয়াত যোগ কৰি দিম, এয়া হ'ল জিৰা ধনিয়াৰ পাউডাৰ, ঘৰত গুড়া কৰি লোৱা হৈছে। এয়া মই ½ টিস্পুন দি দিলোঁ। ½ টিস্পুন ৰেড চিলি পাউডাৰ, এয়া মই অলপ গলাই লৈছোঁ। ৰেড চিলি পাউডাৰ ½ টিস্পুন মই দি দিলোঁ। দি এইখিনি মই ভালদৰে লৰাই ল'ম। আৰু ইয়াত দিম মই এতিয়া জাবিত্ৰী। এই জাবিত্ৰী দিছোঁ মই 3 পিচ সৰু সৰু। এয়া মই 3 পিচ জাবিত্ৰী দি দিলোঁ। দি এইখিনি ভালদৰে অলপ ভাজি ল'ম। সেয়া হ'ল জলকীয়াৰ গুড়ি। এয়া মই জলকীয়াৰ গুড়ি 1 টিস্পুন দি দিলোঁ। জলকীয়াৰ গুড়ি দিবলৈ পাহৰি গৈছিলোঁ। চাই লওঁ এতিয়া কি হ'ল। এয়া ধুনীয়াকৈ বিলাহী গলি গৈছে। এতিয়া মই ইয়াত কঁঠালৰ টুকুৰাকেইটা, ভাজি ৰখা কঁঠালৰ টুকুৰাকেইটা দি ল'লোঁ। এনেদৰে দি ল'ম। দি লৈ এইখিনি অলপ ভাজি ল'ম। হৈছে। এতিয়া মই যিহেতু অলপ ভাজি ল'লোঁ, এইখিনি কঁঠাল বইল কৰি লোৱা পানী, গতিকে এই পানীখিনিয়ে মই চব্জিত এতিয়া দি দিম। কঁঠাল বইল কৰি লোৱা চব্জিৰ পানী মই দি দিলোঁ। হৈ গ'ল। যিহেতু মই বইল কৰি লওঁতে মই নিমখ দিয়া হৈছিলে, অলপ কম হ'ব পাৰে। মই অলপ নিমখ দি লৈছোঁ, ½ টিস্পুন হৈ যাব। মই যিহেতু কঁঠালৰ টুকুৰাকেইটা আগতে বইল কৰি লৈছিলোঁ, গতিকে এতিয়া আৰু মই ঢাকনি মাৰি নিদিওঁ। এতিয়া মই এনেদৰে সিদ্ধ হ'বলৈ দিম অলপ সময়ৰ কাৰণে। এয়া হৈ গৈছে ধুনীয়া। এতিয়া মই ইয়াত অলপ গৰম মছলা দি দিম। মছলা দি দিলোঁ, ½ টিস্পুন মই গৰম মছলা দি দিলোঁ। দি অকণমান লাৰি দিম ধুনীয়াকৈ। ধুনীয়াকৈ মই লৰাই দিলোঁ অলপ। ধনিয়াৰ পাত দেখিলেনে ৰাইজ? এয়া মোৰ কি ধুনীয়া হৈ গৈছে কঁঠালৰ চব্জি। সঁচাকৈ এতিয়া কঁঠালৰ বতৰ, এনেদৰে আমি কঁঠালৰ তৰকাৰী মাংসৰ নিচিনাকৈ বনাই খাব পাৰোঁ। এয়া কিমান ধুনীয়া হৈছে চাওকচোন কঁঠালৰ চব্জি। এয়া কঁঠালৰ চব্জি হৈ গ'ল। এয়া মই নমাই দিলোঁ। সঁচাকৈয়ে কঁঠালৰ চব্জি, এতিয়া কঁঠালৰ বতৰ, সঁচাকৈ খাই বহুত ভাল লাগে। প্ৰিয় দৰ্শক, এয়া মোৰ কঁঠালৰ তৰকাৰী ৰেডি হৈ গ'ল। সঁচাকৈয়ে বহুত টেষ্টি হয় কঁঠালৰ তৰকাৰী। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেল বীণাপানী পাকঘৰ ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলোঁ। এতিয়া যিহেতু কঁঠালৰ বতৰ, সকলোৱে এনেদৰে কঁঠালৰ ৰেচিপি বনাওক আৰু খাওক। পুনৰ লগ পাম আন এটি নতুন ৰেচিপিৰ সৈতে। আজিলৈ আহিছোঁ, নমস্কাৰ।